চাব দিলে বাইদেউ ছোৱালীজনী হ'ল তাকে খবৰ ল'বলৈ আহিছোঁ আপোনালোকো ব'লক আমাৰ লগত চাব আমাৰ ভাগিনজনী এয়া লালুক পাইছোঁহি মাইনা আজি যাবলৈ নিদিলে আমাৰ কালি কৈছে হেল্ল' গাইজ, আপোনালোক সকলো ভালে আছে? মোৰো ভালেই। বাহঁতলৈ আহিলোঁ, সেইকাৰণে আহিবলগীয়া হ'ল। আজি আগতো ভিডিঅ'ত আপোনালোকে দেখিছে বা ছোৱালীজনী জন্ম আছে। আজি আহিব ঘৰলৈ, সেইবাবে আহিব লগা হ'ল। আমাৰ ইয়াৰ অকণমানিক খুৱাই ল'লোঁ, খুৱাই লৈ ইয়াৰ কাম বন কৰি আজৰি হওঁ। তাৰপৰা আপোনালোকক দেখুৱাম আমাৰ লখিমীজনী চাই ৰাখিম। ওচৰলৈ নিদিবি ধূপ দাল হ'ব বেছি ধূপৰ গোন্ধ নিদিবি ভণ্টি বগা ভণ্টি তোমাৰ খাতে কি টোপনি ন আহি পালোহি আহি পাই আজৰি হৈ মেলি এতিয়া এটা ৰেচিপি বনাম ৰেচিপি মানে লালমোহন বনাম তাকে আপোনালোকে চাব হৈছেনে নাই ক'ব আজি প্ৰথম বনাম চাই এয়া চেনি পানীখিনি গুলি ল'লোঁ তাত দিছোঁ ইলাচি তেতিয়া গোন্ধটো ধুনীয়া আহে এয়া ইভিডি আনি লৈছোঁ 5 পেটি এয়া 5 পেটি এয়া 10 পেটি ইভিডি আনিছোঁ 10 পেটি এয়া আনিছোঁ বেকিং এয়া ৰিফাইন আৰু আনিছোঁ এয়া ময়দা এইখিনি গোটেইখিনি মিক্স কৰি ল'ম প্ৰথমতে ময়দাখিনি দি লৈছোঁ বৰ দিগদাৰ অকলে মোবাইলত ধৰি কেমেৰাও ধৰিছোঁ হাতে কাম কৰি আছোঁ যে পাউডাৰ সেইখিনি দি ল'লোঁ এতিয়া তোৰে না গোটেইখিনি এয়া গাখীৰ দি ল'লোঁ গাখীৰ দি মুঠি আছোঁ এয়া হৈ গ'ল এতিয়া লাডু কৰোঁ তেল ল'ব লাগিব নি হাতত আমি সন্তানক সকলো দিয়া উচিত কাৰণ তাৰ লগত ফুৰিছে লগৰকেইটা কেনেকুৱা মন
এয়া মিঠাতেলখিনি ৰিফাইন তেলখিনি দি ল'লোঁ ইলাচি দিছে যে সেইকাৰণে টেষ্টটো বেছি ভাল লাগিছে নে গৰম হোৱাৰ পিছত টেষ্টটো নাহে টেষ্টটো ভাল লাডুখিনি দি দিম এই গুণটো কাৰণে এয়া লাডুখিনি দি দিলোঁ লোকেল লালমোহন এটা ইলাচি ভৰাই দিব লাগে মাজত ইলাচি আজিকালি 10টা পেকেট 10টা থাকে গুটি গুটি তেতিয়া মানে গোটেইটো যেতিয়া চুবাব ন ইলাচিটো পাই যাব চিগনেচাৰো ইলাচি পাইছে ন এয়া হৈ গ'ল এয়া চেনি পানীত গুলি দিছোঁ এয়াই মোৰ আছিলে আজি লালমোহনৰ ৰেচিপি কেনেকুৱা লাগিলে ক'ব আৰু হৈছেনে নাই আপোনালোকে জনাব আজি প্ৰথম কৰিছোঁতো